বিলাকত নিজৰ গাঁওখনত অঞ্চলৰ গাঁৱত স্বচ্ছতাৰ ওপৰত বিভিন্ন ধৰণৰ এই ক্ষেত্ৰত সকলোতকৈ বেছি আমাৰ কৰ্তব্য আছে যে ইউথখিনিৰ ওপৰত ছ'চিয়েল মিডিয়াত মাজে মাজে দি আন মানে কি সমাজখনক মানে কি তাৰ কাৰণে ইনস্পায়াৰ কৰিব এইখিনি নেহেৰু যুৱ কেন্দ্ৰ নলবাৰীৰ উদ্যোগত ক্লিন ইণ্ডিয়া প্ৰগ্ৰেম এটা আমি অনুষ্ঠিত অলৰেডি কৰিছিলোঁ আৰু আজি আমাৰ ইয়াতে ট্ৰেইনিং প্ৰগ্ৰেম আছিলে আৰু আমাৰ এই ট্ৰেইনিং প্ৰগ্ৰেমৰ মূল উদ্দেশ্য আছে যে যিখিনি আমাৰ ইউথ আছে তেওঁলোকে যাতে গাঁও অঞ্চলত গৈ যিখিনি ক্লিনিঙৰ কাম বা ক্লিনিঙৰ মেছেজ তেওঁলোকে ধুনীয়াকৈ দিব পাৰে আৰু এই ক্ষেত্ৰত নেহেৰু যুৱ কেন্দ্ৰৰ যিটো লক্ষ্য উদ্দেশ্য সেই লক্ষ্য উদ্দেশ্য যাতে আমি সফলভাৱে ৰূপায়ণ কৰিব পাৰোঁ। প্ৰতিখন গাঁৱতে আমাৰ যিখিনি ইউথ আছে 15 বছৰ বা 19 বছৰৰ ইউথখিনি আমি তেওঁলোকক লগত লৈ যাতে এই ক্লিনিঙৰ যিটো আমাৰ প্ৰগ্ৰেম বা ড্ৰাইভ আমি সঠিকভাৱে ৰূপায়ণ কৰিব পাৰোঁ সেই উদ্দেশ্যে আজি ইয়াতে ট্ৰেইনিং প্ৰগ্ৰেম এটা হৈছিলে আৰু প্ৰায় 50ৰ ঊৰ্ধত মানে আমাৰ 50তকৈ বেছি ল'ৰা ছোৱালী ইয়াতে অংশগ্ৰহণ কৰিছিলে আৰু আমাৰ ভলেণ্টিয়াৰখিনিও আছে। চ' আমাৰ টোটেল 7টা ব্লকত আমি কাম কৰি আছোঁ। আচ্ছা, নলবাৰী জিলাত আমি যিটো দেখিছোঁ যে ক্লিন ভিলেজ আৰু গ্ৰীণ ভিলেজ নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত হৈ আছে আৰু এনেকুৱা ধৰণৰ এনেকুৱা সজাগতা অনুষ্ঠান মানে কিমান কৰিলে আপোনালোকে ইয়াত? আমি স্বচ্ছতা পখৱাৰা বুলি এটা প্ৰগ্ৰেম কৰিছিলোঁ যাতে আমাৰ গাঁওখন সুন্দৰ কৰি ৰাখিব পাৰোঁ, গছপুলি ৰোপণ কৰিব পাৰোঁ আৰু এনেকুৱা কিছুমান ৰাজহুৱা ঠাইত আমি চাফ চিকুণতা কৰিছোঁ, যেনেকৈ আমাৰ মছজিদ কমিটি হওক বা আমাৰ পূজা কমিটি হওক বা ইভেন আমি পাগলাদিয়া ঘাটতো আমি কিছুমান চাফ চিকুণতা কাম কৰিছোঁ যেতিয়া দেৱী বিসৰ্জন কৰিছিলে বা ছট পূজাৰ সময়ত। তো আমি যাতে ৰাইজৰ মাজত এই সজাগতাটো আমি বৃদ্ধি কৰিব পাৰোঁ যে আমাৰ গাঁওখন বা আমাৰ অঞ্চলটো আমি সজাগতা কৰি ৰাখিব পাৰোঁ, এই ক্ষেত্ৰত আমি নেহেৰু যুৱ কেন্দ্ৰৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাম আমি গোটেই ডিষ্ট্ৰিক্টখনত কৰি আহিছোঁ। এনেকুৱা ধৰণৰ অনুষ্ঠানে আপোনালোকক ফলপ্ৰসূ কৰিছে বুলি ভাবেনে? ডেফিনেটলি কৰিছে আমাক, কাৰণ আমাৰ লগত বহুত সংখ্যক ইউথ ক্লাবে তেওঁলোকে জড়িত হৈছে যিসকলে কোনো এনেকুৱা প্লেটফৰ্ম পোৱা নাছিলে, কাম এটা কৰাৰ ইচ্ছা আছিলে। চ' আমি নেহেৰু যুৱ কেন্দ্ৰই তেওঁলোকক এটা প্লেটফৰ্ম দিছোঁ যে আহক আমি একেলগে আগবাঢ়িম আমাৰ সমাজখন ঠিকমতে আগুৱাই নিয়াৰ কাৰণে। আপোনাৰ নাম? মোৰ নাম হীৰকজ্যোতি বৰ্মন। নেহেৰু যুৱ কেন্দ্ৰৰ লগত আপোনাৰ কেনেকুৱা ধৰণে জড়িত? নেহেৰু যুৱ কেন্দ্ৰৰ মই ডিষ্ট্ৰিক্ট ইউথ অফিচাৰ হয় আৰু মই বিভিন্ন যিখিনি মই পাৰোঁ সেইখিনি আমি ইউথখিনিক লগত লৈ আগবঢ়াৰ কাৰণে প্ৰয়াস কৰিছোঁ। তো চাওঁ কি হয়, কিমান আগবাঢ়ি। আৰু এই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ উপৰিও আৰু কেনেকুৱা ধৰণৰ নেহেৰু যুৱ কেন্দ্ৰই কাম কৰি আছে বৰ্তমান নলবাৰীত? হয়, নেহেৰু যুৱ কেন্দ্ৰই বিশেষকৈ আমি ক'ভিড এৱাৰনেছৰ ওপৰত আমি কাম কৰিছোঁ। তাৰ লগত বিভিন্ন সময়ত ট্ৰেইনিং আমি প্ৰভাইড কৰিছোঁ, ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত ট্ৰেইনিং আমি প্ৰভাইড কৰিছোঁ, জেণ্ডাৰৰ ট্ৰেইনিং আমি কৰাইছোঁ বা বিশেষকৈ আমি যিখিনি আমাৰ অনুষ্ঠান আছে, সভা সমিতি আছে, তেওঁলোকৰ লগত আমি কেচ দ্য ৰেইন, আমি বৰষুণৰ পানী কিয় সংৰক্ষণ কৰিব লাগে বা বৰষুণৰ পানী আমি কেনেকৈ মানে তললৈকে আমি লৈ যাব পাৰোঁ, সেই ধৰণৰ বিভিন্ন ধৰণৰ আমি কাম কৰিছোঁ। ইভেন আমাৰ DC মেম আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছে আৰু আমাৰ এখন কমিটি আছে, কমিটিখনত DC মেম আমাৰ চেয়াৰমেন হয়। ঠিক আছে, ধন্যবাদ। থেংক ইউ।